প্রবেশম করুত বিষ্ণু কাম কৌতিজিত জগত জনক ধাতা দুষ্ট দানব দ্বারকং সাধুবান ভব। গীত রাগ পিন্ধুরা তাল এক তাল। আরে পর পুরুষ প্রভু দিলা রুখ প্রভু দিলা দরি মনয়ারে যাক দেখি মাঝে প্রবে করিলায়ারে হেন হরি সভা মাঝে প্রবে রাম হরি রাম হরি সর্ব জনে বুলা ও রে রাম হরি রাম হরি সর্ব জনে বুলা
কৃষ্ণায় বাচো দেবায় হরয়ে পরমাত্মনে প্রাণত ক্লেশরাশায় গোবিন্দায় নমো নমঃ নমঃ ব্রহ্মণ্য দেবায় গো ব্রহ্মণ্য হিতায় চ অনাদি জগদীশায় গোবিন্দায় নমো নমঃ অনাদি জগদীশায় গোবিন্দায় নমো নমঃ পরম পিতা অনাদি নিরঞ্জনৰ ইচ্ছাত আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসমূহ পালনৰ গভীৰ দায়িত্ব কৰিছোঁ বহন। আমাৰ করুণাতে এই বিনন্দিয়া সৃষ্টি আমার লীলাক্ষেত্র সমস্ত জগত এই জগতত দুষ্টক দমন আৰু সাধু সকলক পৰিত্ৰাণৰ অৰ্থে আমি যুগে যুগে নানা ৰূপে লওঁ অৱতাৰ। কারণ আমি জগতের গৰাকী, আমি পরম ব্রহ্ম, আমি বিষ্ণু। ওমকার রূপধারী তুমি প্রভু চক্রপাণি অজ্ঞানয়ে ধারা দূর করায় যামি করায় যামি ও হরি ও রাম।
গ্রহণ। প্রভু প্রভু সৃষ্টির মহাপালক মহাপ্রভু আজি কি বাহু বিমল চিন্তাত বিভোর। প্রভু গ্রহণ করি নারদর ভক্তির অঞ্জলি, বেকত করকচোন প্রভু নারাখি কপদ সৃষ্টি পালকৰ হৃদয়ৰ বিমূৰ্খতাৰ কাৰণ। প্রভু প্রভু দেবরীকে, প্রভু আহা আহা দেবরীকে, প্রভু উপযুক্ত সময়ত তুমি বৈকুণ্ঠতে ধৰা বিদ্যমান। বাৰু কোৱাচোন দেবরীকে, আছে নেকি তলুকৰ কিবা নবীন সংবাদ? নারায়ণ নারায়ণ উপহাস নকৰিব প্ৰভু। উপহাস? যাৰ ইচ্ছাত জল স্থল বায়ু আৰু যাৰ অনুগ্ৰহত শ্যাম বসুন্ধৰা জগতৰ নিয়ন্ত্ৰণ আপুনি প্ৰশ্ন কৰি এই নিকিন নাৰদক উপহাস নকৰিব প্ৰভু। দেবরীকে, প্ৰভু জানিবই ভালদৰে তল্যুকৰ সমস্ত বতৰা, প্ৰভু কিন্তু কিন্তু সেই চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি তুমি। নারায়ণ তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি আমি বিমল আনন্দ পাওঁ। নারায়ণ নারায়ণ সেয়েহে লীলাময় জগত পালকে আজি এই নিকিন নাৰদকো কৰিছে চালনা। বাৰু প্ৰভু এইবাৰ ত্ৰেতা যুগত লীলাময় জগত পালকে কিবা লীলামালাৰ কৰিব সূচনা, তাৰ বাতৰি ল'বলৈহে নাৰদৰ আজি বৈকুণ্ঠলৈ আগমন। প্ৰভু কওক প্ৰভু, অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ। দেবরীকে, প্ৰভু তেনেহ'লে শুনা, প্ৰভু এইবাৰ মনুষ্যৰূপে কৰি অৱতাৰ, মানৱীয় লীলামালা কৰি সম্পাদন, ভক্তগণক মই কৰিম ৰক্ষণ। আৰু এই ক্ষেত্ৰত পদে পদে তোমাৰ সহায়ৰ প্ৰয়োজন। গতিকে এতিয়া তুমি যোৱা দেবৰী, সময়ত আমি তোমাক কৰিম স্মৰণ। বাৰু প্ৰভু এবে আমি বিদায়হে মাগিছো। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰ উদিৰ গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ বৈকুণ্ঠর ভবনে দেখিলু নয়নে দেবনা রায়ণ হরি প্রভু রাতুল চৰণতে পুনৰনো পূৰ্বাজে ৰুদজু নজু নকৰি ৰুদজু নজু নকৰি বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনা ৰায়ণ হৰি প্ৰভু ৰাতুল চৰণতে পুনৰনো পূৰ্বাজে নজু নজু নকৰি নজু নজু নকৰি হৰি ৰাম ৰাম
যাওঁ আমি নিজ কৰ্তব্যতে অগ্ৰসৰ। ও হরি ভামাজে প্রবেশিলা দেব তৃণ দেব তৃণ ককালে বা ঘর সাল দেখিতে হো ককালে বা ঘর সাল দেখিতে হো ঘর দেখিতে হো কটুক্ষণে পাইলা গয়া কইলা খহি ঘর কইলা খহি ঘর হর হর মহাদেব বুলানির হর হর মহাদেব বুলানির হর বুলানির নাগেন্দ্র হারায় ত্রিলোচনায় ভস্মঙ্গরগায় মহেশ্বরায় নিত্যায় শুদ্ধায় দিগম্বরায় তস্मै নকারায় নমঃ শিবায় নমঃ শিবায় নমঃ দিব্য শুভ্ৰ জ্যোতিৰে জ্যোতিষ্মান কৈলাসৰ এই শিখৰতে বাস কৰোঁ আমি জগতৰ ঈশ্বৰে দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই স্বজন কৰিছে আমাক জীৱ সংসাৰৰ হেতু অনাদি কালৰে পৰা সংসাৰৰ দায়িত্ব পালনেৰে
সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছো ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিতো ত্ৰৈলোক্যৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো করুণার উদ্রেক করে মনোমত বর প্রদান করি জাগতিক কিস্সা পূরণ করু ভক্তগণর আজিও মৈত্যর এক ভক্ত মনোমত বর প্রদান করি কৈলাসত প্রত্যাবর্তন আমার যাও এবে নৈমিত্তিক কার্যকরী সম্পাদন পার্বতীর হমে করবই নির্গুণ হরির কথন আরে তবে করিয়া আহে দেব পুরন্দর আরে হঙ্গে সরে দিগপাল দেখিতে কুন্দর আরে হঙ্গে দিগপাল দেখিতে গুণর আরে মতে পাইলা গয়া ভার ভিতর আরে রাম হরি রাম হরি পুরা নিরন্তর আরে রাম হরি রাম হরি পুরা নিরন্তর ত্রিজগতৰ যক্ষ ৰক্ষ নাগ নৰ সকলোৰে চিৰ আকাংক্ষিত এই অমৰাৱতীপুৰৰ অধীশ্বৰময় দেৱ পুৰন্দৰ দিকপাল আদেশ কৰক দেৱৰাজ 33 কোটি দেৱতাই যাৰ আদেশ পালিবৰ হেতু সদা হস্তম অদিতি নন্দন মই ইন্দ্ৰ তলৈকৰ সকলো ভোগ্য সম্পদৰে গৰাকী মই দেৱ শ্ৰেষ্ঠ দেবেন্দ্ৰ আজি মোতকৈ সুখী সমৃদ্ধিশালী আছে জানো অন্য কোনোজনে এই ব্ৰহ্মাদেৱৰ সৃষ্টিত সেয়ে আমাৰ অমৰাৱতীপুৰ হস্তগত কৰিবৰ বাবে সেই দিতি আৰু দনুৰ নন্দন দৈত্য আৰু দানৱে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তি সেয়ে দিকপাল দেৱৰাজ প্ৰত্যেক মুহূৰ্ততে তুমি
সষ্টম হৈ থাকিবা সেই সেই চিৰশত্ৰু দৈত্য আৰু দানৱৰ বাবে। দেৱৰাজ, তাৰ বাবে নিশ্চিন্ত থাকক আপুনি। জানো আমি ভালদৰে কৰ্তব্য আমাৰ। লাগে মাথো আপোনাৰ আদেশ। শত্ৰুক মুহূৰ্ততে কৰিম নিষেধ। দিকপাল, দেৱৰাজ, শুনি সুখী হলো মই তোমাৰ উচ্চাসিত বাণীত। দিকপাল, দেৱৰাজ, অমৰাৱতী চতুৰ্দিশে সদা সৰ্বদা দৃষ্টি ৰাখিবা তুমি। ভাল দেৱৰাজ। চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাবে ক'তো যেন নাথাকে ছিদ্ৰ, কাৰণ শত্ৰু অতিকে চতুৰ। এতিয়া ব'লা যাওঁ আমি নৰ্তকীগণৰ কাষে, উপভোগ কৰি অপেশ্বৰীগণৰ মনোৰম নৃত্যগীত, প্ৰাণ সজীৱতা লৈ ভাগৰুৱা মনত। ব'লা। ও হরি আরে প্রবেশিলা ভার মাঝে গহর রাজন, আরে প্রবেশিলা ভার মাঝে গ্রহর রাজন, আরে রঙ্গ মনে চলি যাই দেখিতে ভুবন, আরে রঙ্গ মনে প্রবেশিলা দেখিতে ভুবন, কতুক্ষণে পাইলা গয়া অভার ভিতর, আরে রাম হরি বুড়া হরবনর। গ্রহ অধিপতি নাম মোর হরি। মোৰ এক কটাক্ষত ভস্মীভূত হ'ব পাৰে সমগ্ৰ জগত। এটি পলকতে কাৰণ য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয়। এইবাৰ দৃষ্টি মোৰ অযোধ্যা ৰাজ্য অহংকাৰী ৰাজা দশৰথৰ দৰ্পণ চূৰ্ণ কৰিবৰ বাবে দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্য। কাৰণ মানৱে অন্য দেৱতাক পূজা কৰে সাক্ষাৎ পাবৰ বাবে, কিন্তু এই গ্ৰহপতিক পূজা কৰে সাক্ষাৎ নাপাবৰ বাবে। কাৰণ য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয়, য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয়, য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয়, প্ৰলয়, প্ৰলয়।
মন্ত্ৰীবৰ আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ অভাৱ অনাতন অথবা ব্ৰহ্মহত্যৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি মোৰ প্ৰিয় প্ৰজাগণৰ জীৱন জনাওক সকলোতে মোক নকৰি পলম মহাৰাজ মন্ত্ৰীবৰ সকলোৰে মংগল আজি অযোধ্যা ৰাজ্য হয় মন্ত্ৰী কিন্তু মহাৰাজ কিন্তু বুলি ৰৈ গ'লে কিয় মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ আজি প্ৰায় বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাৰ মন্ত্ৰীবৰ পূৰ্ণিমাৰ চন্দ্ৰহেন মুখনি আপোনাৰ দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাৱৰে আপৰা মন্ত্ৰীবৰ ৰাজ কাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা ইয়াৰ কাৰণ কি মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি বোধগম্য হোৱা নাইনে মোৰ এই উদাসীনতাৰ কাৰণ মহাৰাজ মহামন্ত্ৰীবৰ মহান ইক্ষাকুকুলৰ ৰজা আমি সূৰ্যবংশীৰ ইক্ষাকুকুলৰ ৰজা মহাৰাজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল খ্যাতিয়ে ধৰাৰ বক্ষত কিন্তু কিন্তু ত্ৰিজগত পণ্ডিতই ইক্ষাকুকুলৰ শুনিতৰ ধাৰা স্তব্ধ হ'ব যেন এই দশৰথৰ নামত মহাৰাজ আপুনিতো জানেই মন্ত্ৰীবৰ মহাৰাজ আৰ্য পৰিমিত অপুত্ৰক মই লাখে 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 যৌৱনেও মেলানি মাগিছে বাৰ্ধক্যই দিছে সি দেখা সন্তান নহ'লে যে এই মহান বংশৰ ৰক্ষা হ'ব কেনেকৈ কোনে দিব জলপিণ্ড দান কোনে কৰিব এই অযোধ্যা শাসন মহাৰাজ সেই কথা আমাৰ অগোচৰ নহয় মহাৰাজ মন্ত্ৰীবৰ ভাগ্যৰ লিখনিটো অখণ্ডনীয় তথাপিতো অন্তৰাত্মাই কয় আমাৰ নিশ্চয় আপুনি এদিন পুত্ৰৰ মুখ দেখিব মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ কিন্তু এই দিনটো কেতিয়াকৈ আহিব আহিব মহাৰাজ আহিব এইবোৰ ভাবি ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰো কিমান যেন নিদ্ৰাবিহীন ৰজনী মই কৰিছো যাপন এয়া আপোনাক বুজাম কেনেকৈ মহাৰাজ মন্ত্ৰীবৰ বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা বুজি পাওঁ উদ্বেগৰ কাৰণ কিন্তু মহাৰাজ মন্ত্ৰীবৰ সদ্যহতে আপুনি সন্তানৰ চিন্তা কৰি পৰিহাৰ চিন্তা কৰক নিজ পুত্ৰ সদৃশ শত শত অযোধ্যাৰ প্ৰজাৰ কথা কি হ'ল মন্ত্ৰীবৰ মহাৰাজ অযোধ্যাৰ প্ৰিয় প্ৰজাগণৰ কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা হয় মহাৰাজ হয় মন্ত্ৰীবৰ সুজলা সুফলা শস্য চামলা অযোধ্যা আজি মৰুভূমিলৈ পৰিণত হ'বলৈ বেছি দিন নাই মহাৰাজ মন্ত্ৰীবৰ হয় পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অনাবৃষ্টি? অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তত প্ৰজাগণে অন্নৰ অভাৱত নিজ ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ মন্ত্ৰীবৰ মহাৰাজ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ কি ক'লে দেৱৰ্ষী হয় দক্ষিণ অযোধ্যাৰ আজি এনো অৱস্থা হয় মহাৰাজ নারায়ণ প্ৰণাম দেৱৰ্ষী কল্যাণমস্তু মহামন্ত্রী হোমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ দশৰথ দেৱৰ্ষী প্ৰজাগণৰটো দূৰৰেই কথা আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত দেৱৰ্ষী সকলোৱে তোমাক ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ দেৱৰ্ষী ইয়াৰ কিবা ব্যৱস্থা কৰা সূৰ্যবংশী ৰজা দশৰথ অন্যথা অযোধ্যা নামৰ শ্মশানৰহে ৰখীয়া হ'ব দেৱৰ্ষী ৰাজা কি ক'লে দেৱৰ্ষী
জন্মভূমি ত্যাগ করি অযোধ্যাবাসী ত্যাগ করি বনর পক্ষ পক্ষী গণে ধিক্কার দিছে এই রাজা দশরথকে ও এইয়া মই কি কাৰ্য কৰিছো মত্ত হৈ বিষয়ৰ মুখ বাকনাতে অধিগ্ন হৈ নিজ সন্তানৰ চিন্তাত প্ৰিয় প্ৰজাজনক মই কৰিছো অৱহেলা নাই 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 দেৱৰ্ষী নিশ্চয় মই ইয়াৰ কৰিম প্ৰতিকাৰ এই দেৱৰ্ষী শ্ৰীকালজ্ঞ আপুনি কৃপা কৰি ব্যক্ত কৰক কিবা হেতু অনাবৃষ্টি অযোধ্যা ৰাজ্য নারায়ণ নারায়ণ ইন্দোর অধীন মেঘ করে কিবা হেতু বৃষ্টিপাত করা নাই তাক নুবুজিলো আমি বারু রাজন দেৱৰ্ষী দিও মই তোমাক হিত দিয়ক দেৱৰ্ষী প্রথমে পরিভ্রমণ করি তোমার রাজ্যের দক্ষিণ প্রান্তত রাজ সাহায্য প্রদান করা ভোগাতুর প্রজাগণের মাজত নিশ্চয় দেৱৰ্ষী তার পাছত গমন করি অমরাবতীপুরে উদাগৈ ইন্দ্রক ইয়ার কারণে দেৱৰ্ষী রাজন দেৱৰ্ষী আছে তোমার শক্তি হরিরথ পরাজিত করি দেবেন্দ্রক সন্মুখ রণত বৃষ্টিপাত করবা তুমি অযোধ্যা রাজ্যত উত্তম অতি উত্তম দেৱৰ্ষী রাজন আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমেই যাম মই প্ৰজাৰ মাজতে অন্ন বস্ত্ৰ দান কৰি ৰাজভঁৰালৰ পৰা প্ৰজাগণৰ ৰাখিম জীৱন তাৰ পাছত তার পাছত দেৱৰ্ষী তাৰ পাছতে চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই প্ৰলয় মহাপ্ৰলয়ৰ ঘোষণা কৰি অমৰাৱতীপুৰে বাধ্য কৰাম দেৱৰ্ষী বৃষ্টিপাতৰ হেতু হে দেৱৰ্ষী রাজন কৃপা কৰি খোৱালে ডাককে কৰ্তব্য নিজৰ অযোধ্যাৰ ৰজা আৰু প্ৰজা সবাৰেই হৈ আপোনাৰ চৰণতে জনাও আমি দুয়ো শতকোটি প্ৰণিপাত লানমস্তু রাজ লক্ষ্মীয়ে পুনর বাক করক তোমার অযোধ্যা রাজ্যত বারু রাজন দেৱৰ্ষী আমি এতিয়া বিদায় হে মাগিছো হে হৰিত হৰণ দয়াদি দুজন হে হৰিৰ চৰিত শ্ৰৱণ কীৰ্তন কৰে এ দুগুণ পাৰ সংসাৰ সাগৰ ইটো মহাজনে অতিয় দয়া ক্ষেত্ৰৰে হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 নারায়ণ 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 শুনিলে নহয় মন্ত্ৰীবৰ দেৱৰ্ষীৰ বচন বলকি যাওঁ আমি এতিয়া অযোধ্যাৰ দক্ষিণ দিশলৈ পুত্ৰৰ সংগে চলি যাই
মোৰে হৰিয়ে সংগে চলে অন্ধ ভাৰ যা অৰণ্য ভিতৰ হৰিয়ে সংগে চলে অন্ধ ভাৰ যা অৰণ্য ভিতৰ পিতৃ ভক্ত সিন্ধু মুনি গুণ ৰয়া হৰিয়ে ৰাম হৰি বুলি ডাকা অভা ঘৰ নৰ হৰিহে ৰাম হৰি বুলি ডাকা সভা আৰু আই পুত্ৰৰ প্ৰণিপাত কৰিবা গ্ৰহণ আয়ুষ্মান ভৱ বাছা সিন্ধু কোৱা পিতা তই ক'ত আছ পিতা বাছা সিন্ধু কোৱা পিতা দৃষ্টিহীন পিতা মাতাৰ তই তই আচলৰ ঘৰ পিতা এই কচোন শুনো তোৰ মুখেৰে কোৱা পিতা আমি কিমান দূৰ পালোহি পিতা বাছা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত বাছা আই তই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল আই বাছা মাতৃ হৈ নেদেখিলো নিজ পুত্ৰৰ মুখ আই বাছা আই বাছা কেনে গলি বাছা বাছা আচোন আচোন কাষ চাপি আহ বাছা আই স্পৰ্শ কৰি তোৰ কোমল দেহা আনন্দ লভ হৈ দুখনি মাতৃয়ে বাছা আই বাছা মোৰ শুন কোৱা আই তই বাৰু আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি বাছা কিমান কৰিবি বাছা বাছা পিতা আমি তোৰ গলগ্ৰ হৈ তোক বহুত কষ্ট দিছো নহয় পিতা বাছা নহয় নহয় আই বাছা তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণ সেৱা কৰাই
পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় জানো পিতা? হয় আৰু আই, বাছা তোমালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা, সেই কথা মই তোমালোকক বুজাম কেনেকৈ? সেৱা আই, সেৱা কৰাৰো এটা বয়স আছে বাছা আই, কিন্তু কিন্তু এই কোমল বয়সতে তই যে আমাৰ বাবে কিমান কষ্ট কৰিছ সেয়া আমি কেনেকৈ সহ্য কৰোঁ বাছা কেনেকৈ আই, বাছা মইনো বাৰু কি কষ্ট কৰিছো আই? বাছা তুমি জানো নাজানা? কি বাছা পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰমং তপ, পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তেই সৰ্ব দেৱতা। যি পিতাৰ বাবে বিনন্দিয়া সৃষ্টি দেখিলো, আৰু যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বক্ষণ অমৃতেৰে মোক ডাঙৰ কৰিলে, তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব? নোৱাৰে, কেতিয়াও নোৱাৰে আই। হে বাছা, পিতা তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিছ বাছা। সঁচা নাথ এৰা তোক জীৱনেই শিকাইছে। অ বাছা, বা যি সময়ত তোৰ সমনীয়াই ৰং ৰহস্যৰে দিন কটাইছে, পিতা সেই সময়ত তই আমাৰ বাবে ইমান কষ্ট কৰিছ বাছা। পিতা বাছা, তই দুৱাৰে দুৱাৰে গৈ আমাৰ বাবে ভিক্ষা মাগিছ, নকবা পিতা। আৰু হাবিয়ে বননিয়ে ঘূৰি ফুৰি আমাৰ বাবে ফল মূল বিচাৰিছ। পিতা কেতিয়াবা যদি তই ভোক, কেতিয়াবা যদি তই অনিদ্ৰাত হয়তো দিন কটাইছ বাছা। পিতা বাছা, চাৰে চহে বৰষুণে তিতি বুঢ়ী আমাৰ কাৰণে তই কিয় কষ্ট কৰিছ বাছা? কিয়? পিতা নহয় পিতা, নহয়, অন্ধ হলেও আপোনালোকৰ প্ৰচায়াত থাকি মই সাহস পাওঁ পিতা, সাহস পাওঁ। বাছা আপোনালোকৰ অবিহনে যে মই তেনেই নিথৰুৱা হৈ পৰিম। বাছা আই, বাছা বাছা বুলি শুনো যেতিয়া এষাৰি মাত হিয়ামোৰ হাত পৰি যায়। বাছা পিছে পিতা আৰু আই, বাছা এবে বলা যাওঁ আমি নিজ লক্ষ্য স্থানে। বল বলা বাছা আই, বলা পিতা। ৰচোন বাছা, পিতা এই তই যে কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া ঠাইত, পিতা কতোচোন পশু পক্ষীৰ মাত শুনা নাই? এই সন্ধিয়া নামিল নেকি ধৰাৰ বুকুলৈ? নহয় পিতা, নোহেইটো সন্ধ্যাৰ সময়। পঞ্চবৰ্ষীয় অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত। দুৰ্ভিক্ষ ফল মূল অন্নৰ অভাৱত সকলোতে এৰিছে ৰাজ্য। বাছা প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীয়েও দেশান্তৰ হবলৈ ধৰিছে পিতা। আৰু পিতা, বাছা, প্ৰজাসকলে কৰিছে গঞ্জনা কি কৰিছে? যে ৰাজ্যৰ ৰাজা দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ মংগল। সুৰমংগল আই, বাছা কোৱা আই। বাছা আমাৰ শ্ৰীফলা আশ্ৰমতো
হৈছে নেকি ফল মূলৰ অভাৱ বাছা প্ৰিয়ে নাথ আমাৰ শ্ৰীফলা আশ্ৰমত ফল মূলৰ অভাৱ হোৱা নাই ঐ নাথ কিন্তু এটা কথাত মোৰ লাগিছে বেজাৰে কি কথা নাথ পিতা অযোধ্যা নৃপতিৰ দশৰথৰ কথা আছে নাথ তই অযোধ্যাৰ ৰজা হৈ কিয় দুবালি উপৰি পুৰুষক ৰৌ ৰৌ নৰকত কিয় নাথ কিয় ঠিক ঠিক তোৰ দিব নাথ ঠিক দশৰথ শান্ত হ। ঠিক তোৰ দিব শান্ত হ, নাথ শান্ত হ, নাথ পিতা শান্ত হোৱা পিতা নাথ শান্ত হোৱা উত্তেজিত নহবা পিতা এবে ব'লা যাওঁ আমি আমাৰ আশ্ৰম ব'লা বাছা ও হরি ও প্রবেশিলা সভার মাঝে অযোধ্যার রজা অযোধ্যার রজারে ধীরে ধীরে চলি যায় কৃষ্ণ চিন্তে কৃষ্ণ চিন্তে সদায় রাম হরি সর্বজনে গুণা সর্বজনে গুণা বুজিছ মনবৰ কাইটি এই মানুহজনীক আৰু সেই ল'ৰা ছোৱালী মুখাক যেনে তেনে যেনিবা দিহা এটা লগালো লগালো এই অযোধ্যাত থকা হ'লে এতিয়ালৈ চাগে একেবাৰে প্ৰাণ বায়ু ওলালেহেঁতেন হয়তো গতিকে বল এই ঘৰত যি এপদ লাং লাকুত বাকী আছে তাক লৈ পুনৰ সেই পশ্চিমত থকা পৰিয়ালটোৰ কাষলৈকে যাওঁগৈ মঞ্জাং কাইটি তই ঠিকেই কৈছ বুজিছ এই চকুৰ আগতে এই দিনবোৰ যে কেনেকৈ সলনি হলৈ নকবি মহাৰাজ অজৰ দিনত বুজিছ মঞ্জাং কাইটি এইখন ঠাইতে কম ভোগ কৰিছিলো নে বাৰু ডাঙৰ ডাঙৰ মাছ হয় না ডাঙৰ ডাঙৰ কাছ হয় না এই নকবি আৰু গাখীৰ আৰু মাখন নকবি বিধে বিধে ফল মূল আৰু তোক কৈছো নহয় ফল মূল পকি একেবাৰে গছৰ তল ভৰি থাকে তাক খাবলৈ কিন্তু সময় নাইতো একেবাৰে গছৰ সতেজ ফলহে খায় দিন যে কলৈ গ'ল মনবৰ
বুজিছ মনজাং কাইটি এই সকলোবিলাক হৈছে মহাৰাজ দশৰথৰ বাবে আগতে বুজিছ মনজাং কাইটি এই অজৰ মহাৰাজৰ দিনত অতি কমেও এমাহ দুমাহৰ মূৰে মূৰে এই পূজাৰ খবৰ লয় আৰু ওজৰ আপত্তিও নিজ মুখে শুনে এই পূজাৰ অভাৱে হওক এই দুখীৰ বিচাৰে হওক হাইতে সমাধান মনজাং কাইটি এই জনালৈ আৰু কি চাবা সেই নিজৰ এই ৰূপৱতী ৰাণী কেইজনীক লৈয়ে ব্যস্ত এই পূজাৰ সুখ দুখৰ খবৰ লোৱাটো বাদেই এই ৰাজ্যত কি ঘটিছে একেবাৰে ক'বকে নোৱাৰি সেইকাৰণে বুজিছ কাইটি মহা পাপ লাগিছে মহা পাপ লাগিছে সেইকাৰণে আগলৈ খাবলৈ খুটিবলৈ আৰু পিণ্ড দিবলৈ এটাও হোৱা নাই নহয় মনে 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 মন কেলে বাবুই যদি এই ৰজাৰে কালত পৰিবলৈ হয় এবাৰ নেঠাই ছিগিল আৰু একেবাৰে জমৰ আলহী হ'ব লাগিব বুজিছ মাৰিলেও মাৰক বুজিছ মনজাং কাইটি মাৰিলেও মাৰক মই কিন্তু তাত ভয় কৰা মানুহ নহয় দেই এই ৰাজ্যখন এৰিবলৈ পায় তই আৰু মই মনত অল্প বেজাৰ লাগিছেনে আৰু পিতৃ আৰু পিতামহৰ দিনৰ ৰাজ্যখন এৰিবলৈ পায় তোৰ আৰু মোৰ মনত কিমান যে বেজাৰ লাগিছে সেইটো বাৰু তই আৰু মইহে গম পাইছো কেলে নাই পোৱা বাৰু যোৱা 5 বছৰ ধৰি অনাবৃষ্টিৰ ফলত প্ৰজাগণে কিমান যে জীয়াটো ভুগিছে ৰজাই জানো খবৰ ল'বলৈ সময় পালেনে বাৰু এৰা মনবৰ কালি মই সেই অযোধ্যাৰ উত্তৰ সীমাৰ অজান্তি মুলুকত গাঁৱৰ মানুহখিনিৰ সৈতে মোৰ সেই পৰিয়ালটো থৈ আহিছোঁ সময়ত যদি গৈ নাপাওঁ তেহেঁতি যা কি হয় জমৰ আলহীও হ'ব পাৰে গতিকে বলচোন আমি যাওঁ বল বল কাইটি বল পিছে মনবৰ কাইটি কথা এটা হ'ল নহয় তোৰ পিছে কিমান পালেগৈ কাইটি তই কি পোৱাৰ কথা কৈছ মই কিন্তু বুজিব পৰা নাই দেই এই তোৰ পৰিয়ালটোৰ কথা কৈছো কিনো কওঁ কাইটি মোৰ কিন্তু তোক ক'বলৈ বৰ লাজ লাগে দেই কেলে হ'লেও কৈছো আৰু সৰ্বমুঠ একুৰি কি কয় এইডালে হেৰু আৰু কেইটামান জন্ম দি একেবাৰে কামাখ্যাৰ সেই খটখটি বনাই পেলাব নোৱাৰিলে বাৰু তোৰ আৰু অনুভৱিছ নাইনে বাৰু মনজাং কাইটি তই কিন্তু মানুহটো বৰ ভেদাং মানুহ দেই তয়ো কিন্তু বৰ বহল মনৰ মানুহ দেই আৰু কথাবোৰো তই একেবাৰে আহল বহলকৈ পাব গতিকে বল বল বেলি লহিয়াব এতিয়া জঞ্জাল হ'ব বল বল পাতি শুনকে আকাশে কই বতাহে কই প্ৰজাই কই শান্ত
হওক মহাৰাজ, শান্ত হওক। এয়া মাত্ৰ আপোনাৰ মনৰ ভ্ৰম। সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে বিনা আহাৰে যাত্ৰা কৰাৰ বাবে আপোনাৰ হয়তো শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে মহাৰাজ। গতিকে বলক আমি ঘূৰি যাওঁ ৰাজকাৰেঙে। বিশ্ৰামে আনি দিব আপোনাক প্ৰাণ সজীৱতা। বৃষম হয় মহাৰাজ। বৃষম শেষ হৈ গ'ল মন্ত্ৰীবৰ। মহাৰাজ বৃষম কৰি কৰি বিষয় ভোগ কৰি কৰি প্ৰজাজনক ঠেলি দিলো মই মৃত্যুৰ মুখলৈ। কিন্তু মন্ত্ৰীবৰ মহাৰাজ এইবাৰ সতৰ্ক মই। এই অপৰাহ্ন বেলাতেই যাত্ৰা কৰিম মই অমৰাৱতীপুৰে। প্ৰথমতে বিনয়েৰে সুধিম দেৱেন্দ্ৰকে বৃষ্টিপাত কৰিবনে মোৰ অযোধ্যা ৰাজ্যতি। যদি হয় প্ৰয়োজন ইভৰ সংহাৰ মূৰ্তি ধাৰণ কৰি পৰাজয় কৰি দেৱেন্দ্ৰকে সন্মুখী সমৰতি বাধ্য কৰাম মই বৃষ্টিপাতৰ হেতু। আপুনি যাওক মন্ত্ৰীবৰ। মহাৰাজ মোৰ বৰ্তমানতে ভালদৰে প্ৰালিব প্ৰজাক। আদেশ হিৰুধাৰ্য মহাৰাজ। দেৱেন্দ্ৰ অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা। গৈ আছো দশৰথ অমৰাৱতীৰ হেতু। ও হরি ও চিকাল দেখিলা সভাৰ মাজে ইন্দ্ৰাণী হসি। দেখিলা সভাৰ মাজে ইন্দ্ৰাণী হসি। লয় লাখে চৰি যাই লয় লাখে চৰি যায় লয় লাখে চৰি যাই লয় লাখে চৰি যাই গজেন্দ্ৰ গামিনী গজেন্দ্র গামিনী। কটু ক্ষণে পাইলা গয়া সভাৰ ভিতৰ। কটু ক্ষণে পাইলা গয়া সভাৰ ভিতৰ। রাম হরি রাম হরি রাম হরি রাম রাম হরি রাম হরি রাম হরি রাম হরি বোলা নিরন্তর বোলা নিরন্তর। শশীময় স্বৰ্গৰ ৰাণী তৈলুকৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী দেৱেন্দ্ৰ মোৰ স্বামী। জগতৰ সকলো নাৰীৰে মই হলো ঈৰ্ষাৰ কাৰণ।
কাৰণ কাৰণ মই হলো ইন্দ্ৰাণী শশী। কিন্তু কিন্তু এটা কথা মই নুবুজো স্বামী, ইমান ইমান ৰূপৱতী মই থাকোঁতে শশী কিয় বাৰু স্বামী মোৰ অপেচৰি যায় কাষ চাপি? পুৰুষৰ নুবুজো মন অবলা নাৰীহে। যাওঁ এতিয়া, স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা। হরি আরে প্রবেশিতা সভা মাজে দৈত্য ৰাজন আৰে দৈত্য ৰাজন আৰে সংগে চলে ভাতৃগণ দেখি শুভন गिर 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 धाई गिर 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 धाई गिर 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 जीते 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 गणी तक धाई ओ यारे पद भरे बखु मति कंपे भने भन यारे कंपे भने भन आरे राम हरि राम हरि भोला हर भजन तक तक रीना रे तकी जाओ किनी तक जीते रीना रे ইৰ ভাতৃগণ, দৈত্যৰ ৰূপে জন্মিলো আমি দৈত্য কুলত। সেয়েহে পৃথিৱী হায়াবাক অনাৰ্য বুলি এই কান্ত দেৱতা সমাজে আমাক বেছিকৈ কৰে উপহাস। বিশ্বাস হয় মোৰ স্বৰ্গ ৰাজ্যৰ আক্ৰমণৰ হাতু। সেয়েহে ভাতৃগণ, আজিয়ে আমি স্বৰ্গ ৰাজ্যত আক্ৰমণ বাবে যত্ন কৰো। করা হবে জয়ধ্বনি, মেদিনী কপাই জয় দৈত্যের আশ্রম বসে, জয় দৈত্যের আশ্রম ভা, জয় মহামহাবীর করা। যুদ্ধ যাত্রা করি চলে দৈত্য রাজনয়ে পদ ভরে বকুমতি কম্পে ঘনে ঘনয়ে রাম হরি গুণা সর্বজনয়ে ও হরি ও আরে হমারা খুর দৈত্য আরে হঙ্গে সরে তার ভাতৃ অতি বলবান ও আরে কত
ৰাজ সিংহাসনত অধিষ্ঠিত হোৱা নাই আজি পৰ্যন্ত নাপালো মই মনৰ শান্তি মই অদিতি নন্দন সেই কপটীয়া ইন্দ্ৰ মই কপট চালনাৰে অমৰাৱতী হস্তগত কৰি বঞ্চিত কৰিছে এই দৈত্য সমাজক স্বৰ্গ সুখৰ পৰা যুগে কৰা বঞ্চনাৰ নলও যদিহে প্ৰতিশোধ এই সিংহাসনত বহাৰ জানো যুক্তি আছে ভাই কথা দাদা দৈত্যৰে ৰখি জন্ম লভিলো আমি দৈত্য কুলত আৰু সেয়েহে দাদা ভাই হিজ বুলি দম বুলি দৈত্য বৰ্বল বুলি চিৰকাল ঘৃণায় আমাকে কাপুৰুষ দেৱতা দাদা ভাই আজ্ঞা দিয়া মোক আক্রমণ কৰি অমরাবতীপুর ধ্বংস কৰি ইন্দত্ত দেখুৱাও দানৱৰে ভকতি প্ৰতিহুদৰ স্পৃহা প্ৰণতিষ্ঠ মোৰে মহে ঘৰে ঘৰে দাদা ভাই বলা দাদা এতিয়াই অমৰাৱতীপুৰে আৰু আক্ৰমণ ভাই প্রস্তুতিরে যদি আমি স্বর্গপুরে করু আক্রমণ পর্যায় মিলিব আমার ভাগ্য যোৱা তুমি কিত করে দৈত্য হেনাকে কোন ও মরর বাবে ময়ু যাও বিবর আরাধনার হেতু ভাই সন্তুষ্ট করে মহাদেব লাভ করিল মই মনুমত আৰু তাৰ পাছত কি দাদা তাৰ পাছতে শ্যাম ভালদৰে কিবা দৰে স্বৰ্গপুৰে ৰাখে দেবেন্দ্ৰ প্ৰলয়ৰ সৃষ্টি কৰি অমৰাৱতীপুৰে খেদি প্ৰথম দেৱতাক মৈত্যৰ ভিতৰে ভাই দৈত্য বিজয়ৰ ৰক্ত নিশা প্ৰবণৰ লহৰে লহৰে উৰিব অমৰাৱতীপুৰে ভাই যদিহে নিদিয়ে শিৱই অনুমতি পৰে তেতিয়া দাদা তেতিয়া আছে যত সভ্য ভক্ত জগতৰ মাজে আছে যত বিষ্ণু ভক্ত ব্ৰহ্মাণ্ডৰ ভিতৰে সকলোকে ধৰি আনি জ্বলন্ত অগ্নিত কৰিম নিক্ষেপ ভাই সিমানতো যদি মহাদেৱ নহৈ হতৈ তেতিয়া স্বয়ং বিষ্ণু
বিষ্ণু ব্রহ্মা ব্রহ্মা শিব তিনিও ধরে আনি বলিদি যজ্ঞ কুণ্ড মই হম এই ত্ৰৈলোক্যৰ জাগ্ৰত দাদা দাদা ঈশ্বৰ অতি উত্তম দাদা ভাই কিন্তু সত্যহতে হিংসাৰ তুমি নলব আশ্ৰয় জানো আমি ভালদৰে কিদৰে দুষ্ট হয় সেই অংশৰে সেয়েহে দাদা হয় যোৱা তুমি শিৱ আৰু দাদাৰ হেতু আৰু ময়ো যাওঁ নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ তেন্তে বোলা ভাই কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই শিৱৰ আৰাধনাৰ হেতু হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ